Hello, everyone. Today I'm sharing a simple, healthy, and delicious breakfast recipe. I've added this caption for those who may not understand my regional language. Hope it's helpful. নমস্কাৰ অসমবাসীলৈ আজি মই আকৌ আপোনালোকৰ সন্মুখত এটা বৰ সুন্দৰ ৰেচিপি লৈ আহিছো আজি ৰাতিপুৱা মই ব্ৰেকফাষ্টৰ কাৰণে চিলা বনাইছিলো আৰু এই চিলাটো বনাবৰ কাৰণে মই বাকলি নথকা মগু দালি ললো আৰু মগু দালিখিনি 4-5 ঘণ্টা মান পানীত তিয়াই থলো তাৰ পিছত তাতে এটা জলকীয়া এটুকুৰা আদা আৰু এক মুঠি পালেং শাক আৰু অলপমান নিমখ দি গুটেখিনি মিক্সিত পিসি পেলালো তাৰ পিছতে এটা গাজৰ এটা পিয়াজ সৰু সৰুকে চপ কৰি ললো আৰু পনীৰ অলপমান ভাঙি গুটেখিনি তাতে মিলাই দিলো এটো সময়ত যদি নিমখ আৰু দৰকাৰ হয় অলপমান নিমখ আপুনি এড কৰিব পাৰে আৰু গুটেখিনি এনেকে মিলাই যিকোনো তাৱাই আপুনি ব্যৱহাৰ কৰিব পাৰে মই এখন ননষ্টিক তাৱা ব্যৱহাৰ কৰিছো আৰু এনেকে দোসাৰ নিচিনাকে গুটেখিনি স্প্ৰেড কৰি দিছো এনেকে খুলি দিছো খুলি দিয়াৰ পিছত যদি আপুনি বিচাৰে অকনমান তেল বা অকনমান ঘি অপচনেল হয় নিদিলেও হয় সাইডে সাইডে দি দিব পাৰে তাৰ পৰা এক সাইডে হিজোৱাৰ পিছত লুটিয়াই দি আপুনি ইটো সাইডেও হিজাই লওক তাৰ পিছত আপোনাৰ ৰেডি টু সাৰ্ভ এই চিলাটো আপুনি জিহৰ লগত মন যায় খাব পাৰে যদি বিচাৰে চাটনিৰ লগত বা দৈ লগত মই ইয়া শ্ৰেয়সক দৈ লগত সাৰ্ভ কৰিছো আৰু এটো ফুল ফাইবাৰ আৰু প্ৰটিন ৰিচ ডায়াবেটিক ফ্ৰেন্ডলি আৰু যিসকলে দুপৰীয়া বা ৰাতি ভাত নাখায় এনেকে চিলা খাব খোজে তেখেতসকলে এনজয় কৰিব পাৰে আশা কৰো সকলোৱে ভাল